সকলোলৈ মোৰ ইউটিউব চেনেল শিৱকৃপালৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত এজন শক্তিশালী ভগৱানৰ তেওঁৰ এটা নামৰ বিষয়ে আলোচনা কৰিব লৈছোঁ, যিটো নামৰ উচ্চাৰণ বা জপে তৎক্ষণাৎ আপোনালোকৰ সমাধান দিব। আজি যিগৰাকী ভগৱান বা গুৰুৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ, তেওঁ ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ সন্মিলিত এক ৰূপ বুলি ধৰা হয়। আৰু তেওঁ হৈছে ভগৱান দত্তাত্ৰেয় দেৱ। আৰু তেওঁৰ এটা মহা শক্তিশালী নামে আপোনালোকৰ সকলো সমস্যা সমাধান পাব। তেওঁৰ এই নাম ইমানেই শক্তিশালী যে তৎক্ষণাৎ ৰিজাল্ট বা ফল পাব। এতিয়া মই ক'ব বিচাৰিছোঁ যে এই নাম কি পৰিস্থিতিত ব্যৱহাৰ কৰিব পাৰিব, মানে এই নাম কি পৰিস্থিতিত ব্যৱহাৰ কৰিব পাৰিব। এই নাম আপোনালোকে সকলো পৰিস্থিতিত ব্যৱহাৰ কৰিব পাৰিব। বিশেষ এই নামটো কোৰ্ট কেছ, পুলিচ কেছ আদিত বিজয় হ'বৰ কাৰণে অতি উত্তম। আপুনি যদি বহুত দিন ধৰি কোৰ্ট কেছ আদিত ভুগি তেনেহ'লে এই নামটো জপ কৰক। এই নামটো জপ কৰিলে আপোনালোকে দেখা পাব যে খুব সোনকালে সেই কোৰ্ট কেছৰ পৰা মুক্তি পাব। দ্বিতীয়তে, সাম্ভাৱ্য বিপদ আদিৰ পৰা ৰক্ষা পাবৰ কাৰণে এই নামটো ব্যৱহাৰ কৰক, মানে জপ কৰক। তৎক্ষণাৎ বিপদৰ পৰা ৰক্ষা পাব। যদি এক্সিডেণ্ট আদি ভয় থাকে তেনেহ'লে এই নামটো জপ কৰি ঘৰৰ পৰা ওলাওক। যদি ঘৰখনত শান্তি বিনষ্ট হৈছে, অনবৰতে ঘৰত হাই কাজিয়া, ঘৰৰ সদস্যসকলৰ মাজত মতভেদ, তেনেহ'লে এই নামটো জপ কৰক। লগে লগে ইয়াৰ ৰিজাল্ট পাব। যদি আপোনাৰ অফিচত বছৰ লগত মনোমালিন্য বা পদোন্নতি হোৱা নাই, তেতিয়াও এই নামটো জপ কৰক। ইয়াৰ সাংঘাতিকভাৱে ফল পাব বা আপোনালোকে ইয়াৰ পৰা ৰিজাল্ট পাব। বহুত দিন ধৰি ৰোগত ভুগি আছে বা ঘৰখনত প্ৰায় বেমাৰ আজাৰ হৈ থাকে, তেন্তে এই জাদুকৰী নামটো জপ কৰক। তাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব। পৰীক্ষা, কেৰিয়াৰ, ইণ্টাৰভিউ সফলতাৰ কাৰণে এই শক্তিশালী নামটো সাংঘাতিক ধৰণে সহায় কৰিব। এই নামটো জপে আপোনালোকৰ মাজত আত্মবিশ্বাস গঢ়ি তুলিব, পজিটিভিটি আনি দিব আৰু আপোনালোকক সফলতাৰ ফালে আগুৱাই লৈ যোৱাত সহায় কৰিব। কোনো ইণ্টাৰভিউ যোৱাৰ আগত এই নামটো জপ কৰি যাওক, ইয়াৰ ৰিজাল্ট পজিটিভ হ'ব। অকস্মাত কোনো তৰ্ক বিতৰ্কত সোমাই পৰিছে, তেনেহ'লে এই নামটো তৎক্ষণাৎ জপ কৰক আৰু সেই অকস্মাত হোৱা তৰ্ক বিতৰ্কৰ পৰা আপোনালোক ওলাই আহিব পাৰিব। ধন, ঐশ্বৰ্য, সম্পদৰ প্ৰাপ্তিৰ কাৰণে এই শক্তিশালী নামটো ব্যৱহাৰ কৰক আৰু আপোনালোকে দেখা পাব যে এই নামটোৱে আপোনালোকৰ জীৱনত সুখ, ধন, সম্পত্তি, সুখ, শান্তি পৰিপূৰ্ণ কৰি থাকিব। আৰু আপোনালোকক ক'ৰবাত যদি টকা ফচি আছে, কোনোবা আপোনালোকৰ পৰা পইচা লৈ থৈছে, আপোনালোক দিয়া নাই, তেনে ক্ষেত্ৰতো এই শক্তিশালী নামটো ব্যৱহাৰ কৰক আৰু আপোনালোকে তৎক্ষণাৎ ইয়াৰ পৰা ৰিজাল্ট পাব। আৰু যোগ্য ব্যক্তি বা মন পচন্দৰ ব্যক্তিৰ সৈতে বিবাহ হোৱা নাই বা বিবাহত বিলম্ব হৈছে, তেনে ক্ষেত্ৰতো এই শক্তিশালী নামটো জপ কৰক। আৰু এই শক্তিশালী নামটো সকলো সমস্যাৰে সমাধান আছে। যিকোনো বিষম পৰিস্থিতিৰ সন্মুখীন হ'লে এই শক্তিশালী নামটো জপে আপোনালোকক সেই সংকটৰ পৰা আঁতৰাই আনিব। মই কৈ শেষ কৰিব নোৱাৰিম। এই নামৰ উপকাৰিতা ইমানেই বেছি যে এতিয়া মই আপোনালোকক এই নামটো জনাব বিচাৰোঁ। এই নামটো কি, যিটো নামৰ উচ্চাৰণ বা জপে আপোনালোকৰ সকলো সমস্যা সমাধান দিব। এই শক্তিশালী নামটো হৈছে ভগৱান দত্তাত্ৰেয় দেৱৰ নাম। সেই নামটো হৈছে দূৰণদেৱ। আপোনালোকে এই দূৰণদেৱ নামটো আপোনাৰ প্ৰত্যেক সমস্যাৰ সমাধানৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি যাওক। এতিয়া আমি এই নামটো কেনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব, ইয়াৰ পৰা ফল পাবৰ কাৰণে বা ইয়াৰ পৰা ৰিজাল্ট পাবৰ কাৰণে। প্ৰথমতে কওঁ যে এই নামটো ব্যৱহাৰৰ ক্ষেত্ৰত কোনো বাধা নাই। যেতিয়া তেতিয়া এই নামটো আপোনালোকে ল'ব পাৰিব বা তৎক্ষণাৎ বিপদৰ পৰা ৰক্ষা পাব পাৰি। এই নামটো লোৱা মাত্ৰকে আপোনালোকে তৎক্ষণাৎ ইয়াৰ পৰা মানে ৰিজাল্ট পাব, ইয়াৰ পৰা ফল পাব। প্ৰতিদিনা ৰাতিপুৱা 10 মিনিট আপোনালোকে এই নামটো জপ কৰিব। মনতে জপ কৰিলেও হ'ব। আপোনালোকে যদি প্ৰাৰ্থনা ঘৰত বা পূজা ঘৰত বা গোঁসাই ঘৰত বহিও যদি 10 মিনিট জপ কৰে, তেনে ক্ষেত্ৰত আপোনালোকে ৰাতিপুৱা
ৰাতিপুৱা 10 মিনিট জপ কৰিব, পাৰিলে সন্ধিয়া 10 মিনিট জপ কৰিব। দিনত আপোনালোকে যিকোনো মুহূৰ্ততে বা যিকোনো পৰিস্থিতিতে আপোনালোকে এই নামটো জপ কৰিব পাৰিব। কাৰণ যদি আপোনালোকে কোনো এটা সমস্যাৰ সন্মুখীন হৈছে, তেনেহ'লে সেই সমস্যাৰ পৰা মুক্তি পাবৰ বাবে লগালগ আপোনালোকে দূৰণ দেৱ এনেধৰণে এই নামটো জপ কৰিবলৈ ধৰক, আৰু তৎক্ষণাৎ আপোনালোকে দেখা পাব হৈছে সেই বিপদৰ পৰা ওলোৱা এটা পথ ওলাই পৰিব। দিনটোত মানে আপোনালোকে যেতিয়া তেতিয়া এই শক্তিশালী নামটো ল'ব পাৰিব, আৰু ইয়াৰ পৰা সমাধান আপোনালোকে 100% পাব। আচলতে এই নামটো জপে আপোনালোকক কোনো অনিষ্ট নকৰে, আপোনালোকক তৎক্ষণাৎ বিপদৰ পৰা ৰক্ষাহে কৰিব। সেইকাৰণে আপোনালোকে যেনেকুৱাই পৰিস্থিতি হওক এই নামটো জপ কৰিবলৈ লওক, আৰু ইয়াৰ পৰা তৎক্ষণাৎ ফল পাব। আপোনালোকে যদি তৎক্ষণাৎ যদি ৰিজাল্ট পাব বিচাৰিছে, তেতিয়াহ'লে দূৰণ দেৱ এনেধৰণে জপ কৰক, আৰু তাৰপিছত দেখা পাব যে লগালগ ইয়াৰ সমাধানৰ পথ ওলাই আহিব। সেইকাৰণে কৈছোঁ, যিমান পাৰে দূৰণ দেৱ এই পাৱাৰফুল নামটো ব্যৱহাৰ কৰক, আৰু আপোনালোকৰ যিকোনো পৰিস্থিতিৰ পৰা আপোনালোক ওলাই অহা হওক, আৰু দেখা পাব যে জীৱনত আপোনালোকে এটা সঠিক পথত আগবাঢ়ি যাবলৈ এই দূৰণ দেৱ নামটো আপোনালোকক সহায় কৰিব। ইয়াত গুৰুৰ কৃপা আছে, ভগৱানৰ বিষ্ণু, মহেশ আৰু ব্ৰহ্মা আদি কৃপা আপোনালোকে পাব। সেইকাৰণে গোটেই জীৱন ধৰি এই শক্তিশালী নামটো লৈ যাওক, আৰু সকলো সমস্যাৰ পৰা সমাধান কৰক, আৰু জীৱনটো সুখ শান্তি আনন্দৰে পৰিপূৰ্ণ কৰি তোলক। পাৰে যদি এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰিব।